আফটাৰনুন সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি দুপৰীয়া আহাৰত মই খাৰ শাক বনাবলৈ ওলাইছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। লাই শাকৰ খাৰ কোনে কোনে খায় বাৰু, আৰু সকলোৱেতো খাৰ শাক নাখায় যেনিবা, যিসকলে খায় তেওঁলোকক সুধিছোঁ কোনে কোনে এইদৰে বনাই খায়, আৰু নোখোৱাসকলে এবাৰ বনাই খাবচোন আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। দুপৰীয়া চাহকাপ লৈ লৈছোঁ, লাল চাহ গুড়ৰ লগত খাওঁ। খাই পিনি বনাওঁগৈ, বলক তেন্তে ভিডিঅ'টোলৈ আগবাঢ়োঁ। মায়ে বনাই দি পঠিয়াই দুপৰীয়া, যেতিয়া আমি পথাৰত ধান কাটিবলৈ যাওঁ তেতিয়া মায়ে মানে দুপৰীয়া সাজ বনাই মেলি দি পঠিয়াই, লগত লাই শাকৰ খাৰ কেতিয়াবা এদিন দিয়ে। খুব ভাল লাগে মাৰ হাতৰ খাই, যিহেতু মায়ে ধুনীয়াকৈ বনাব জানে। আৰু মা মানে মোৰ শাহুমাৰৰ কথা কৈছোঁ, মায়ে বনাইছিলে, আজিকালি বয়স হ'ল কাৰণে নবনায়, কিন্তু মাৰ সোৱাদটো এতিয়াও মিছ কৰোঁ। কিন্তু দিহা পৰামৰ্শবোৰ মাৰ পৰা লওঁ, ময়ো খাওঁ, বছৰেকত এবাৰ বা দুবাৰে খাওঁ, বেছি নাখাওঁ অৱশ্যে। কিন্তু মাৰ নিচিনা নহয় বুলি মই নিজে ভাবোঁ। মায়ে যেতিয়া বনাই খুব ভাল লাগে খাই। লাই খাৰৰ কাৰণে মই অলৰেডি লাইবোৰ ধুই চাফা কৰি ল'লোঁ, এইখিনি ধুই মেলি কাটি ল'লোঁ। আৰু এইখিনি পিঠাৰ গুড়ি, একেবাৰে গুড়ি কৰি দিয়া নাই, অকণমান গোটা কৰি ৰাখিছোঁ। তেনেকৈ দিলে মানে বেছি ভাল লাগে মোৰ খাই। আৰু এদিকে অলৰেডি কেৰাহীটোত পানী গৰম কৰি ল'লোঁ, গৰম হৈ গ'ল। ইয়াত এতিয়া মই লাইখিনি দি দিম। আৰু অকণমান মিক্স কৰিম। ইয়াত চ'দা খাৰ, কল খাৰো দিব পাৰি, কিন্তু মোৰ ওচৰত এইবোৰ নাই, চ'দা খাৰকে দিম মই কম পৰিমাণে বনাম, আপোনালোকে যিমান বনায় তাৰ অনুপাতে পিঠাগুড়িটো দিব। এতিয়া মই ইয়াত প্ৰয়োজনৰ অনুপাতে নিমখ দি দিছোঁ, অকণমান হালধি দি দিম, বেছি নিদিওঁ, অলপ দিম, হালধি দিম। এতিয়া এইখিনি উতল আহিবলৈ দিম। উতল অহাৰ পাছত মই খাৰখিনি দিম আৰু পিঠাগুড়িখিনি দিম। উতল আহি ইয়াক সিজিবলৈ দিম। প্ৰথমতে এইখিনি সিজি লওক। অলৰেডি লাই উতলি আছে। এতিয়া মই ইয়াত এড কৰি দিম। এতিয়া এইখিনি চ'দা খাৰ হয়, সৰু চামুচে আধা চামুচমান জোখৰ দি দিছোঁ। এইখিনি এতিয়া উতলিবলৈ দিম, পূৰা অলপ উতলি মেলি তাৰ পাছত মই এইখিনিত চাউলৰ গুড়িখিনি দি দিম। এতিয়া মই উতলিবলৈ দিলোঁ অলপ, উতলাৰ পাছত এতিয়া মই ইয়াত দি দিছোঁ পিঠাগুড়িখিনি, যিখিনি মই পিচি থৈছিলোঁ, এইখিনি ইয়াত দি দিম। এতিয়া ইয়াক ভালদৰে উতলিবলৈ দিব। অলৰেডি লাইবোৰ সিজিয়ে গ'ল। এতিয়া পিঠাগুড়িখিনি অকণমান সিজিবলৈ দিব। দেখিবলৈ কিমান ধুনীয়া দেখিছে চাওকচোন। কোনে কোনে খাই এনেকৈ জনাবচোন বাৰু। মোৰ খানা ৰেডি হৈ গ'ল, লাই খাৰ। দেখিবলৈ কিমান ধুনীয়া দেখিছে চোৱাচোন বাৰু। এফালে হাঁহৰ মাংস আৰু লাই আৰু হাঁহৰ মাংসৰ চব্জি, ভাত। দেখি কাৰোবাৰ খাওঁ লাগিছেনে বাৰু? কিমান যে ধুনীয়া দেখিছে লাই খাৰ, বহুতেই সোৱাদ লগা হয়। বনাই খাবচোন বাৰু এনেকৈ, কোনে কোনে খোৱা নাই। তেন্তে আজিলৈ আহোঁ, বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আপোনালোকৰ মতামত জনাব। তেন্তে বাই।